তো হেল্ল' ফ্ৰেণ্ডছ DME অৰ্থাৎ ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত মেডিকেল ডিপাৰ্টমেণ্টত অনলাইন আবেদন হৈ আছে আপোনালোকে হয়তো গমে পাইছে। তো কেনেকৈ আবেদন কৰিব চাওক সোনকালে। মই ভিডিঅ'টো 17 মিনিটৰ হৈছে যদিও মই আৰু অলপ কম কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ ডাইৰেক্ট ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে লিংকত আহিব। লিংকত অহাৰ পিছত চাওক ইয়াতে মই বাৰু নটিফিকেশ্যন অলপ দেখুৱাই দিছোঁ। এইটো গ্ৰেড 4 নটিফিকেশ্যন হয় দেই ফ্ৰেণ্ডছ, মোৰ ক'ত আছে কি। তো এতিয়া আপোনালোকে গ্ৰেড 4ত আপোনালোকে কি কৈছে ক্লাছ 12লৈকে পাৰিব এপ্লাই কৰিব। তাৰ ওপৰত আপোনালোকে যদি গ্ৰেজুৱেশ্যন হয় ইয়াতে এপ্লাই নকৰিব। আৰু ক্লাছ 8ত 8 পাছ বিচাৰিছে, তো হাই ছেকেণ্ডেৰী পাছ হ'লেই এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ ক্লাছ 8ৰ ডিটেইলছখিনি লাগিব, অৰ্থাৎ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট মানে পিছত লাগিব। মাৰ্কশ্বিটটো আপোনালোকৰ লাগিব, নহ'লে আপোনালোকে গম নাপাব। তো কৈছে HSLC-লৈকে পাৰিব, কিন্তু ইয়াৰ ওপৰত যদি আপোনালোকে এলিজিবিলিটি হয় তেনেহ'লে ইয়াতে এপ্লাই নকৰিব। তো এইটো হৈছে অফিচিয়েল ৱেবছাইট। তো ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে নটিফিকেশ্যনবোৰ পাব গ্ৰেড 3 আৰু গ্ৰেড 4। মই গ্ৰেড 4ত কৰিম। তো চাওক বাওঁফালে ওপৰত আছে নিউ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আছে লগ ইন। তো নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। পেজটো এনেকৈ খোল খাব। তো ইয়াতে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ দি আছে। ফটো 50 KB ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰ হ'ব লাগিব 30 KB ভিতৰত। পিক্সেলটো দি আছে, পিক্সেলটো মিলাই ল'ব আপোনালোকে, নহ'লে কিন্তু ইয়াতে পিক্সেলটো নিমিলালে আপোনালোকে ফটোত যেনেকৈ নবনাওক কিন্তু আপলোড নহ'ব, মেজৰ ডিপেণ্ড নকৰিব চাব। তো এইখিনি চাই ল'ব। তাৰপিছত আপোনালোকে তলত নেক্সট দেখিছে, নেক্সটত ক্লিক কৰি দিব। তো চাওক ফৰ্মখন এনেকৈ থাকিব। আপোনালোকৰ ফুল নেম দিব, ফাদাৰ্ছ নেম দিব, এইখিনি যাতে যিখিনি বিচাৰিছে সেইখিনি দিব আপোনালোকে, কিন্তু মাদাৰ্ছ নেম। তাৰপিছত পোষ্ট নেম, যদি বিয়া হোৱা থাকে পোষ্ট নেম, ডেট অফ বাৰ্থ, এড্ৰেছ লাইন 1 2 3, পোষ্ট অফিচ, তাৰপিছত ভিলেজ আৰু পোষ্ট অফিচ দিব, PS দিব, ডিষ্ট্ৰিক্ট দিব, তাৰপিছত 3 নম্বৰত পিনক'ডটো দি দিব। চিটিটো আপোনালোকে চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ষ্টেট চিলেক্ট কৰিব, তাৰপিছত পিনক'ড। তাৰপিছত যদি আপোনালোকে এটাই হয় পাৰ্মানেণ্ট তেনেহ'লে চেম এজ এভত ক্লিক কৰি দিব, চেম এজ পাৰ্মানেণ্ট এড্ৰেছত একে হয় বুলি তাতে ক্লিক কৰি দিব। তো এইখিনি ক্লিক কৰিলে অট'মেটিক হৈ যাব। তাৰপিছত আপোনালোকে তলত দেখিছে মোবাইল নম্বৰটো ইয়াতে দি পিনে চেণ্ড OTP ক্লিক কৰিব। তাৰপিছত OTP এটা আহিব, সেইটো আপোনালোকে ইয়াতে ভেৰিফাই কৰিব লাগিব। অল্টাৰনেট মোবাইল নম্বৰটো তলত দিব, তাৰপিছত ইমেইল ID দিব, ইণ্ডিয়ানটো চিলেক্ট দিব। তাৰপিছত কাট অফ মাৰ্ক যদি কিবা আছে, ছাপ'জ আপোনালোকৰ হাতত কাটি আছে, ভৰিত কাটি আছে, বা গালত তিল আছে, ডিঙিত তিল আছে, সেইটো দি দিব। তাৰপিছত চাওক ৰিজাৰ্ভেশ্যন চাব, SC ST কোনটো হয়, SC দি দিব, যিটো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট মানে কাষ্ট হয়। তাৰপিছত ফিজিকেল হেণ্ডিকেপ হয় নেকি, এইটো ন' দিব। তাৰপিছত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আছে তলত পোষ্ট, মানে কোনটোত আপোনালোকে আবেদন কৰিব বিচাৰিছে। তো মই গ্ৰেড 3টোত ন' দি দিম, যিহেতু টেকনিকেল হয়। তাৰপিছত গ্ৰেড 4ত য়েছ কৰিম। তো মই ফিজিকেল হেণ্ডিকেপ নকৰি দিলোঁ। তাৰপিছত কেণ্ডিডেট ৰেচিডেণ্ট অফ আছাম, সেইটো য়েছ হয়। তাৰপিছত গ্ৰেড 3 পোষ্টত মই দুটাটো নকৰি দিছোঁ, আৰু গ্ৰেড 4ত মই দেখিছে এটাত য়েছ কৰিম, যিহেতু মই গ্ৰেড 3 দুটাটো নকৰি দিছোঁ, টেকনিকেল হওক যিহে নহওক। তো গ্ৰেড 4ত য়েছ কৰি দিম। গ্ৰেড 4ত য়েছ কৰি দিয়াৰ পিছত তেনেকৈ গ্ৰেড 4 পোষ্ট আহি গ'ল। তো গ্ৰেড 4ত পোষ্ট আপোনালোকে এটাই দেখুৱাব, সেইটো হ'ব গ্ৰেড 4 থাকিব। চ' গ্ৰেড 4 থাকিব। তো এইটো গ্ৰেড 4টোত মই চিলেক্ট কৰি দিব লাগিব। চিলেক্ট কৰি দিয়াৰ পিছত মই কাট অফ মাৰ্ক দি দিছোঁ, এইখিনি দিছোঁ। গ্ৰেড 4টো চিলেক্ট কৰি দি আছোঁ। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব চব তলত, ইয়াতে লোডিং হ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো দিম। গ্ৰেড 4 হৈ গ'ল। তাৰপিছত ৰ'ব, তো এইটো চিলেক্ট হৈ গ'ল গ্ৰেড 4। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত ইয়াতে এক্সাম পাছ 12 আহি গ'ল, 8 আহি গৈছে। হাইষ্ট কোৱালিফিকেশ্যন 12 অট'মেটিক আছে। তো মাৰ্কছ অফ ইয়াতে দিবলৈ বিচাৰিছোঁ 1400 মাৰ্ক আছিলে। তাৰপিছত মাৰ্কছ আউট অফ মই কিমান পাইছিলোঁ ইয়াতে, মাৰ্কছ যিটো হয় মই সেইটো পাইছিলোঁ, আৰু মাৰ্কছ আউট অফ কিমানৰ পৰা 1400ৰ পৰা পাইছিলোঁ। পাৰ্চেণ্টেজ আছিলে মোৰ যিটো পাৰ্চেণ্টেজ হয় মই দি দিছোঁ। তাৰপিছত ইয়াৰ অফ পাছিং, কোনটো ডেটত পাছ কৰিছিলে আপুনি ক্লাছ 8, আৰু স্কুলটোৰ নাম কি আছিলে, এইখিনি দি তাৰপিছত আপোনাৰ তলত ফটো আপলোড কৰিব লাগিব। মই এনেই জাষ্ট চিম্পল দেখিছোঁ CSFৰ ফটো আপলোড কৰিছোঁ। তো এইটো ক্লাছ 12 চিলেক্ট কৰি দিব, হাইষ্ট কোৱালিফিকেশ্যন চিলেক্ট কৰি আপোনালোকে আপলোড ফটো এণ্ড ছিগনেচাৰ আছে দেখিছেনে, পাৰ্চেণ্টেজটো দি দিব। তো এইখিনি মই দি পিনে ফটো CSF দিয়া আছে চিম্পলকৈ, মই তলত দেখুৱাই আছোঁ। তো এইখিনি পৰি আপোনালোক ফটো আৰু ছিগনেচাৰটো দিব। তো মই কৈছোঁ আপোনালোকক ফটোৰ ছিগনেচাৰৰ কথা চাইজটো মিলাই ল'ব, কিবা ইছ্যু পালে জনাব। তো এতিয়া পাছৱৰ্ডটো আপোনালোকে এনেকৈ দিব, ছাপ'জ আপোনালোকৰ যিটো যদি ৰাহুল হয়, rahul@123 এনেকৈ পাছৱৰ্ড দিব। পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড চেম এনেকৈ দি দিব। তাৰপিছত ডিক্লেৰেশ্যন ফৰ্মৰ তলত আপোনালোকে এইটো বক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত
আপোনালোকে তলতো আইডেণ্টিটি ইম্পৰ্টেণ্ট নোটত তাতো ক্লিক কৰিব। তাৰপিছত তলত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন পূৰাটো খোল খাই আহিব। তো ফাইনেল ছাবমিট কৰাৰ পিছত গোটেইখিনি ডাটা আপোনালোকৰ এনেকৈ ওলাই আহিব। মোবাইল নাম্বাৰ ভেলিডেট মানে ছাকচেছফুলি আহিব। তো গোটেইখিনি দি দিব আইডেণ্টিটি নাম্বাৰ। তেনেকৈ গোটেইখিনি ফটো ছিগনেচাৰ দিয়াৰ পিছত আপোনালোকৰ তলত এবাৰ মানে ভেৰিফাই কৰিব দিছে, চাই ল'ব গোটেইখিনি। তো মই এইখিনি মানে পূৰাই লৈছোঁ, পূৰাই পিনে এতিয়া ফাইনেল ছাবমিট কৰিম। তেতিয়া ফাইনেল ছাবমিটত ক্লিক কৰিব। তাতে আপোনালোকৰ আপোনাৰ অপশ্যন আহিব যে আপোনালোকে ফাইনেল ছাবমিট কৰিব বিচাৰি আছে নেকি। তো এতিয়া ক্লিক কৰি দিব। তেতিয়া যে আপোনাৰ আৰ ইউ চিয়ৰ ৱান্ট টু ছাবমিট, তো এতিয়া অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব, তো ফৰ্মখন ফাইনেল ছাবমিট হোৱাৰ আগতে এবাৰ ৰিচেক কৰিবলৈ দিছে, চেক কৰিবলৈ দিছে। তাৰপিছত আপোনালোকে ফটোৰ চাইজ আৰু ছিগনেচাৰ মিলা নাই, যদি কিবা আপোনালোকৰ ভুল আছে তাতে তলত দেখুৱাই দিব। যেনেকৈ মোৰ তলত দেখুৱাই দিছে ফটো আৰু ৱেইট আৰু হাইট মিলা নাই। তো এইখিনি হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ কিবা এটা আহিছিলে ইনভেলিড ডেট নে কিবা আহি আছিলে, তো এইটো ঠিক কৰা হ'ল। তাৰপিছত ফাইনেল ছাবমিট, তো এতিয়া আহি গ'ল চব, ওপৰৰ পৰা মেছেজ আহি গৈছে। তো অ'কে কৰি দিছোঁ। অ'কে কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন খোলাই মানে এপ্লিকেশ্যন নাম্বাৰটো পাব। তো এতিয়া নেম, তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ইমেইল আইডিখিনি আহি পৰিব। এইটো কপি কৰি ল'ব। তাৰপিছত এই লগ ইন কৰি ল'ব আপোনালোকে, ডাইৰেক্ট লগ ইনত যাব। মোৰ আগতে যিহেতু আছিলে ইয়াতে তলত দেখুৱাই আছিলে যে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি তাতে অলৰেডি ৰেজিষ্টাৰ বুলি আছিলে। তো লগ ইনত ক্লিক কৰিব। তো এতিয়া লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত এতিয়া আহিব আপোনালোকে। তো লগ ইনত এপ্লিকেশ্যন নাম্বাৰ, মোবাইল নম্বৰ দি দিব। তাৰপিছত পাছৱৰ্ডটো আপোনালোকে এপ্লিকেশ্যন য'ত ছাবমিট হওঁতে আহিছে মোবাইলত সেইটো দিব। তাৰপিছত লগ ইন কৰিব। লগ ইন কৰিলে আপোনালোকে এনেকৈ ফটোখন আহি যাব, মানে এপ্লিকেশ্যন ফৰ্মখন আহিব। তাৰ পৰা এপ্লিকেশ্যন ফৰ্মখন লৈ ল'ব, মানে ছাবমিটটো হৈয়ে গৈছে। তেনেকৈ খোল খাই যাব। হোমৰ তলত এপ্লিকেশ্যন প্ৰিণ্ট বুলি আছে, তাতে আপোনালোকে প্ৰিণ্ট কৰিব। বাকী ইয়াতে ডিটেইলছখিনি থাকিব, ফটো আৰু ছিগনেচাৰ থাকিব, ৱেলকাম জনাব। তো এতিয়া এপ্লিকেশ্যন প্ৰিণ্টত গৈ আপোনালোকে ফৰ্মখন প্ৰিণ্ট কৰি ল'ব পাৰে, আগলৈ যিহেতু লাগিব পাৰে, বা আপোনালোকৰ যদি মনত থাকে একো নাই, কাৰণ এডমিট আহিব, এডমিটটো ওলাই ল'লে হ'ল। তো ফৰ্মখন মই প্ৰিণ্ট কৰি লৈছোঁ। তেনেকৈ মই কম্পিউটাৰৰ পৰা গৈ প্ৰিণ্ট কৰি লৈছোঁ। মোবাইলতো আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব এই কুৱেশ্যন, আৰু এনেকৈ মোবাইলতো আবেদন কৰিব পাৰিব। আপোনালোকৰ ফটো ছিগনেচাৰটো মেটচ থাকিলে হ'ল। তো এইখিনি আছিলে ফ্ৰেণ্ডছ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, নতুন কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 22 তাৰিখ লাষ্ট ডেট, আপোনালোকে সোনকালে কৰক। ধন্যবাদ।